পঢ়া শুনা নজনা সৰস্বতীয়ে গঢ়িলে বিশ্ব ৰেকৰ্ড। সৰস্বতীক লৈ চিন্তিত অভিভাৱকে কৰিলে নিলাম। নাম তাইৰ সৰস্বতী। পঢ়া শুনাত পাৰ্গত নহয় যদিও বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল। বিশ্ব ৰেকৰ্ড গঢ়া সৰস্বতীক লৈ চিন্তিত উদ্বিগ্ন অভিভাৱক সুখবীৰ। সুখবীৰৰ অতি মৰমৰ এজনী মহ। এই মহজনীয়ে সুখবীৰক দৈনিক 1 লাখ টকা উপাৰ্জন কৰিবলৈ সুবিধা দি আহিছে। আচৰিত! সৰস্বতীয়ে দৈনিক কিমান গাখীৰ দিয়ে জানেনে? 33.131 লিটাৰ গাখীৰ দৈনিক সৰস্বতীয়ে দিবলৈ সক্ষম। পূৰ্বতে বিশ্ব ৰেকৰ্ড গঢ়া পাকিস্তানৰ মহ এজনীক পৰাস্ত কৰে সৰস্বতীয়ে। মহজনীয়ে দৈনিক 32.050 লিটাৰ গাখীৰ দি অভিলেখ গঢ়িছিল যদিও সৰস্বতীয়ে অভিলেখ ভংগ কৰে। সম্প্ৰতি মহজনীক লৈ চিন্তিত সুখবীৰ। কোনোবাই চুৰি কৰি নিয়াৰ ভয়ত সুখবীৰে সৰস্বতীক নিলামত দিয়ে। লুধিয়ানাৰ পবিত্ৰ সিঙে সৰস্বতীক 51 লাখ টকাত ক্ৰয় কৰি এতিয়া মহাসুখী। আমাৰ ফালে থকা লেৰেলা চেপেটা মহকেইটাই চাগে ভাবিছে আমিও যদি কাহানিবাৰ ৰেকৰ্ড কৰিব পাৰিলোহেঁতেন। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।